হাই হেল্ল' বন্ধুসকল, আজি মই এই ভিডিঅ'টো আপোনালোকক নদী গৰাখহনীয়াৰ বিষয়ে লৈ বনালোঁ। ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক ডাঙৰি নদীৰ গৰাখহনীয়া। এয়া গোটেই খহাই বৰবাদ কৰি পেলালে, গোটেই জেগাবোৰ কোনো ভেলু নাইকিয়া কৰি পেলাই। এখন হ'ল ব্ৰহ্মপুত্ৰৰ এৰাসুতি ডাঙৰি নদী বুলি কয়। চক ইমান ভয়ানকভাৱে খহাই শেষ কৰি পেলাইছে। এফালৰ পৰা গোটেই আপোনাৰ ঢলাৰ পৰা আদি কৰি এই লোকেশ্যনটো হ'ল আপোনালোকৰ তিনিচুকীয়া লোকেশ্যন, বাগজান বুলি কয়। এইটো দেখি আপোনালোকে আচৰিত মানে খাব যে খহনীয়া ৰোধ কৰাৰ কোনো উপায় নাইকিয়া কৰি পেলাইছে। মানে চৰকাৰৰ তৰফৰ পৰাও বহুত কিবা কিবি কৰিছে, কিন্তু হ'লেও একো কৰিব পৰা নাই। চাওক মানুহৰ ঘৰ বাৰীবিলাক চাওক, গোটেই বৰবাদ কৰি পেলালে। হাজাৰ হাজাৰ বিঘা মাটি নদীয়ে গ্ৰাস কৰি পেলালে, আৰু হাজাৰ হাজাৰ বিঘা মাটি খহাই নিশেষ কৰি গোটেই বালুচৰ কৰি পেলালে। এতিয়া পানী চাওক আপোনালোকে, নদীৰ পানী চাওক। পানী দেখি আপোনালোকে ভয় খাই যাব, মানে কি অৱস্থা হৈছে আজি এই ডাঙৰি নদী বুলি কয় তিনিচুকীয়াৰ। আজি এইবিলাক চাওক খৰি, মানুহে আমাৰ ইয়াৰ মানুহে খৰিবিলাক উঠাই ৰাখিছে। চাওক চাওক কেনেকৈ খহাইছে। পানী উঠো উঠো অৱস্থা গৰাত। পানী মানে আৰু অকণমান হেৰি হ'লে পানী উঠিব আৰু। এয়া চাওক মানুহৰ ঘৰ বাৰীবিলাক চাওক, মানুহৰ ঘৰবিলাক কেনেকৈ বাস কৰিছে। আজি চৰকাৰে যদি ভালকৈ কিবা এটা পদক্ষেপ লোৱাহেঁতেন নিশ্চয় ভাল হ'লহেঁতেন। আজি তেনেকুৱা নকৰাৰ কাৰণে আজি এই অৱস্থা হৈছে। চাওক গোটেই খহাই বৰবাদ কৰি পেলালে। এইবোৰ চাওক পানীৰ যিটো ভয়ানক মানে হেৰি, এইফালে চাওক মই দেখাই আছোঁ আপোনালোকক। এইবোৰ চাওক নদীয়ে খহাই গোটেই গ্ৰাস কৰি পেলালে। অসম চৰকাৰ, মই এটা আহ্বান কৰিছোঁ, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যদি চকু মেলি নেচায় আৰু কেইবছৰমানৰ ভিতৰত আমাৰ এই ঠাইখিনি একেবাৰে খতম হৈ যাব। যিহেতু আৰু বেছি দিন নাই, আৰু শেষ হ'বলৈ হ'লেই, আৰু শেষেই হ'ল আৰু। গোটেই চক খহাই বৰবাদ কৰি পেলালে। এইবোৰ চক আপোনালোকে পানীৰ আৱাজ শুনিছেনে? চাওক শুনক, আৱাজ শুনক, পানীৰ আৱাজ শুনক। এই চাওক মই ফোনটো এনেকৈ কৰি দিছোঁ, চাওক অৱস্থা মানে কেনেকুৱা কৰি পেলালে। এয়া চাওক মই জন্ম হোৱা আজি 9 বছৰমানৰ পৰা, অৰ্থাৎ মোৰ আজি 27 বছৰ, 9 বছৰমানৰ পৰা আচৰিত খহালে এই নদীখনে। এইটো অৰ্থ নাইকিয়া কৰি পেলালে। ভিডিঅ'টো চাই থাকক আপোনালোকে, স্কিপ নকৰিব, শেষলৈকে চাই থাকক। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক, কোনো স্কিপ নকৰাকৈ চাই থাকক। এয়া চাওক একেবাৰে মই আপোনালোকক গোটেই কিনাৰ দৃশ্যবোৰ দেখাই দিছোঁ। এইবোৰ চাওক গোটেই খহাই বৰবাদ কৰি পেলালে। এতিয়া খহাই আছে, মাটি খহি আছে, ভয়ানকভাৱে খহি খহি গৈ আছে। চাওক আৰু 5 বছৰৰ ভিতৰত কমচে কম আমাৰ ইয়াত 5,000 বিঘা মাটি আছে, সকলোখিনি শেষ কৰি পেলাব। চাওক মেটেকাই ভৰপূৰ। যিহেতু বহাগ বিহুৰ আগমুহূৰ্তত এনেকুৱা ধৰণৰ পানী গৰাখহনীয়া মানে সঁচাকেই বৰ মানে আচৰিত ধৰণৰ এটা ডাঙৰ
দুৰ্যোগ বুলি ক'ব লাগিব। এইবোৰ বাঁহগছ চব বাঁহগছ খহি মানে শেষ হৈ গ'ল এইবিলাক। ইটো মোৰে আপোনাৰ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক অৰ্থাৎ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ইফালে লাইশা দদিয়াবাসীৰো বহুত চিন্তাৰ কাৰণ হৈ পৰিছে। ইফালে গুইজান আছে আগত, ইফালে আপোনাৰ ঢলা শদিয়া। এইখন পৃথিৱীৰ আটাইতকৈ পৃথিৱীত নোপোৱা এটা আচৰিত ধৰণৰ বন ঘোঁৰা পোৱা যায় ইয়াত। গৰাখহনীয়াৰ আপোনালোকে দৃশ্য চাই আপোনালোকে ভয় খাব যে কি মানে এনেকুৱা এটা আচৰিত মানে ঘটনা ঘটিব গৈ আছে। মই ইমান কিনাৰে দি আপোনালোকক মানে লাইভ ভিডিঅ' দেখাই আছোঁ। গোটেই অল ইণ্ডিয়াৰ ফালৰ পৰা সৰু সুৰা এটা বিশেষ পদক্ষেপ দিছে যদিও পদক্ষেপটো সাফল্যমণ্ডিত হোৱা নাই। অলপ চলপ কাম হৈছে, কামখিনিও কিন্তু একেবাৰে আধৰুৱা, মানে বৰ বেছি আগবাঢ়িব পৰা নাই কামখিনি। এয়া নাও চক, এই নাৱেৰে আমি খৰি মানে উঠাওঁ, খৰি মানে হেৰি কৰোঁ। দেখা পাইছেনে বান্ধৱীসকল আপোনালোকে? এই নদীখনৰ বৈশিষ্ট্য বহুত আছে, বহুত ভয়ানক নদী এখন। পৃথিৱীৰ ভয়ানক নদী বুলি ক'লেও ভুল নহ'ব। পৃথিৱীৰ আচৰিত ধৰণৰ এখন দীঘল বহল আমাজন নদীৰ লগত তুলনা কৰিলেও বেয়া নহয়। চাওক নদীখনৰ মানে বহল আৰু দীঘলটো চাওক আপোনালোকে। দীঘলটো মই দেখাব নোৱাৰোঁ, বহলটো আপোনাক দেখাইছোঁ। চাওক এয়া কেনেকৈ ভয়ানকভাৱে হৈ মানুহবিলাকক ঘৰ বাৰী এইবোৰ একেবাৰে নিশেষ কৰি পেলালে। এইবিলাক ঘৰ ইমান নদী কাষৰত এইবিলাকক চৰকাৰে অতি সোনকালে সংস্থাপন দিব লাগে। দেখিছেনে ঘৰবিলাক আপোনালোকে চাওক, ঘৰ অৱস্থা চাওক, ঘৰবিলাক অৱস্থা চাওক। মানুহৰ যি সমাগম সেয়া একেবাৰে অনুমীয়া বুলি ক'ব লাগিব। চাওক একেবাৰে নদী কাষত মই নদীৰ মানে এইটো ভিডিঅ' দেখাই আছোঁ আপোনালোকক। একেবাৰে নদীৰ কাষত খৰি পেলাই মানুহে হেৰি কৰিছে, কিমান ভয়ানক চালে মানে ভয় লগা বিধ হয়। মানুহৰ ঘৰবিলাক চব হেৰি কৰি কোনো ৰকম মানুহে বাস কৰিছে। সেই মানুহখিনি যদি চৰকাৰে সংস্থাপন দিয়ে, সংস্থাপন অতি আনন্দিত হ'ম। চাওক চাওক নদীখনৰ যি ভয়ানক নদী দেখিছেনে আপোনালোকে? নাও চাওক, এয়া আচৰিত ধৰণৰ বহুত অকল্পনীয় মানে দৃশ্য। চৰকাৰে যদি সংস্থাপন দিয়ে, ৰাইজক হেৰি কৰে, বৰ আনন্দিত হ'ম। চব লাইভ ভিডিঅ' আপোনালোকক মই দেখাই আছোঁ। চব কাম এইবোৰ এনেকৈ কৰিছে, চব ইমান লেহেমীয়া গতিত কাম কৰিছে, কি ক'ম আপোনালোকক। মই ক'বলৈ কোনো ভাষা নাই, ক'বলৈ কোনো হেৰি নাই। ইমান নদী কাষত মানুহৰ ঘৰবিলাক চব, এইবিলাক ঘৰ চব মানুহবিলাক বহি আছে, হেৰি কৰি আছে। এই নদীখনৰ বহুত বৈশিষ্ট্য আছে,
এই নদীখন ব্ৰহ্মপুত্ৰৰ এৰাসুতি বুলি কোৱা হয়। হ'লেও কিন্তু ব্ৰহ্মপুত্ৰতকৈ মানে 3 গুণা ডাঙৰ বুলি ক'ব লাগিব। বৰষুণ হ'লেই এইখন নদীত মানে পানীয়ে উপচি পৰে। আৰু দ বুলি ক'বলৈ ইয়াত মানে কমচে কম 25-30 ফুট দ মানে এখন নদী, পৃথিৱীৰ আটাইতকৈ এখন ডাঙৰ নদী, যিখন আমাজন মানে নীল নদী বুলি কয়। নীল নদীতকৈ 3 গুণা ডাঙৰ বুলি মই মোৰ ফালৰ পৰা মানে দম্ভালি মাৰি ক'ব পাৰিছোঁ। কিয়নো চাওক, কাৰণ চাওক আপোনাৰ নদীখনৰ অৱস্থা চাওক। এই নদীখনত মানুহো বহুত মৰিছে, বহুত মানুহ মানে ডেথ হৈ গৈছে, কিন্তু বিচাৰি পোৱা নাই মানুহবিলাক। এয়া চাওক, মই দেখাই আছোঁ আপোনালোকক। এয়া আপোনালোকে চৰকাৰক মোৰ ফালৰ পৰাও এটা অনুৰোধ, আপোনালোকেও চৰকাৰক দাবী কৰক যে ভিডিঅ'টো চাই আপোনালোকে চৰকাৰক মানে ক'ব পাৰে যে দিনে লাখ লাখ কোটি কোটি টকা মানে চৰকাৰে ধ্বংস কৰিলে, চৰকাৰে মানে শেষ কৰিলে। আৰু এই নদীখন বান্ধ মাৰিবৰ কাৰণে টকা এটা পইচা মানে চৰকাৰে নিদিলে। সেইটোৱে বিশেষকৈ বহুত দুখ লগা আৰু বহুত ভয়ানক মানে কথা, বহুত অন্তৰ চুই যোৱা কথা। আজি এই মানুহখিনিৰ অৱস্থা চাওক আপোনালোকে। এই মানুহখিনি আজি নাখাই নবৈ দিন কটাবলগীয়া হৈছে, মাটি বাৰী নাই। মানুহখিনিৰ অৱস্থা চালে একেবাৰে দুখ লগা ধৰণৰ। মানুহখিনি ক'লৈ নাযায় একেবাৰে আলৈ আথানি হৈ আছে। মানুহখিনি চব একেবাৰে অৱস্থা মানে হেৰি হৈ আছে। চক ইফালে আপোনাৰ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, পৃথিৱীৰ মানে এখন আচৰিত ধৰণৰ মানে ৰাষ্ট্ৰীয় উদ্যান যাক কোৱা হয়, কিন্তু নামতহে ৰাষ্ট্ৰীয় উদ্যান, তাৰ ভিতৰত একোৱে নাই। গছ গছনি কাটি তহিলং কৰিলে, গছ গছনি কাটি শেষ কৰি পেলালে, গছ গছনি কাটি একে বৰবাদ কৰি পেলালে। চাওক নদীখনৰ ভয়ানক দৃশ্য চাই মোৰো বৰ দুখ লাগিছে। নাৱৰ অৱস্থা, মানুহৰ খোৱা বোৱা কোনো নাই, পলাই পত্ৰং মানুহবোৰ দিলে। এই অৱস্থা চাওক, একেবাৰে দুখ লগা মানে নিন্দনীয় বিষয়। এইটো বিষয়ে অসম চৰকাৰ বা নতুবা দিল্লী চৰকাৰে, মোদী চৰকাৰে মানে গুৰুত্ব দিয়া উচিত। আৰু এইখন গাঁৱক যদি আপোনালোকে বচাব নোৱাৰে, গাঁওখন একেবাৰে নদীৰ লগত ম্লান হৈ যাব, নদীৰ লগত মিহলি হৈ যাব। কি ক'ম, ক'বলৈ কোনো ভাষা নাইকিয়া হৈছে, ক'বলৈ কোনো কথা নাইকিয়া হৈছে। এনে ফুটুকাৰে নদীখন পানী বাঢ়ি গৈ আছে। যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো, যিমান পাৰে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনাৰ যিমান পাৰে কমেণ্টত মোক জনাব। চৰকাৰৰো আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ যে আপোনালোকে কিবা এটা দাবী কৰিব পাৰে। কাৰণ মাটি থাকিলে জাতি থাকিব, জাতি থাকিলে আৰু ভেটি থাকিব, ভেটি থাকিলেহে ভাষা, কলা, কৃষ্টি, সংস্কৃতি থাকিব, বাচিব। আৰু যদি মাটিয়ে নাথাকে, মাটি নাথাকিলে ঘৰ বাৰী বা মানুহৰ কোনো খোৱা বোৱাৰ কোনো অৱস্থাই নাইকিয়া হ'ব। আজি এই নদীখন তাৰে এটা ডাঙৰ উদাহৰণ। নদীখন আজি তাই বৰ ডাঙৰ চিন্তনীয় বিষয় হৈ পৰিছে। বহাগ মাহৰ এই প্ৰথম পহিলা দিনটোৰ পৰা পানী এইখন নদীত মানে ভৰপূৰ হৈছে। এনে ফুটুকাৰে নদীখন বাঢ়নি পানীয়ে বহুত মানুহৰ ঘৰ, হাজাৰ হাজাৰ মানুহৰ ঘৰ, গাঁও উৰাই শেষ কৰিলে। ইপাৰে 4-5খন গাঁও আছিল, ডিমৰহোলা, ধুলিজান,
বহুত কেইখন গাঁও আছিলে, এই গাঁওকেইখনো একেবাৰে শেষ কৰি পেলালে। এতিয়া একেবাৰে নিশেষ হোৱাৰ এখন সৰু গাঁও, য'ত অইল ইণ্ডিয়াও বহুত কাম কৰা উদ্দেশ্য আছিল, কিন্তু উদ্দেশ্য সফল কৰিব নোৱাৰিলে। আজিকালি পিছে মানুহৰ কিছুমান বেমেজালিৰ কাৰণেও কামবোৰ ৰৈ থাকিল, কামবোৰ হোৱা নাই। এয়া সৰু সুৰা এটা মথাউৰি কাম দিছে যদিও কামবোৰ সাফল্যমণ্ডিত হোৱা নাই, কামবোৰ ভালকৈ হোৱা নাই। গছবিলাক চাওক, আজি আৰু 1-2 দিনৰ ভিতৰত এই গছবিলাক নৈৰ লগত, মাটিৰ লগত, পানীৰ লগত মিহলি হৈ যাব। আৰু এইবোৰ দিছে, এইবোৰ কোনো কাম নাই। এইবোৰ বালি দিছে, বালিবোৰ কিবা কাম আছে, আপোনালোকে মোক কমেণ্টত জনাব। বালিবিলাক যদি নৈ হেৰিত বস্তাত ভৰাই কাম কৰে, মথাউৰি কাম দিছে, এইবোৰ কোনো ব্লক হিচাপত মানে কাম নাই, কামত কোনো প্ৰয়োজন নথকা বিধৰ হ'ব। সেইকাৰণে মই ক'লোঁ, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব, যাতে মই দিয়া যিকোনো ভিডিঅ' আপোনালোকে মোৰ প্ৰথম পায়। ধন্যবাদ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।